এইকেইদিন গোটেইবিলাক নিউজ চাই আছোঁ। কি কয় কোনে কি নকয়। সংস্কৃতিৰ পথাৰখনত যেতিয়া দালালৰ দপদপনি হ'ব তেতিয়া অসমীয়া জাতি কিন্তু সুৰক্ষিত নহয়। দালালৰ চক্ৰত পৰি শ্যাম কানু দালাল, অসমীয়া জাতিৰ সংস্কৃতিৰ দালাল হয়। সিদ্ধাৰ্থ সি মোক কৈছিলে এবাৰ, মই পইচাৰ বাদে একো চিনি নাপাওঁ। অসমীয়া সংস্কৃতিৰ যিজন গুৰিধৰতা আমাৰ দালালৰ চক্ৰত পৰি আজি এই গতি। গতিকে আমাৰ অসমীয়া ৰাইজ আছে, অসমীয়া সমাজ আছে, এখন ভাৰতীয় দণ্ডবিধি আইন আছে। গতিকে আইনক বিশ্বাস ৰাখক, নিশ্চয় দোষীয়ে শাস্তি পাবই। জুবিন গাৰ্গ হৈছে জনতাৰ মানুহ আছিল। তেখেত চবকে ভোলা বুলি ভাবে, সকলোকে। আৰু তাৰ এটা বস্তু আছিল, সি চবকে জুবিন গাৰ্গ বুলি ভাবে। গতিকে সেই হোজা মানুহজনক আজি সিহঁতে আজি দুদিন ধৰি সিহঁতে ঔষধ খুৱাইছে নাই কাৰো খিয়াল নাই। গতিকে এটুকুৰা হীৰা আমাৰ অসমৰ পৰা সিহঁতে বাহিৰলৈ লৈ গৈ এনেদৰে অনাদৰ কৰি সিহঁতে মাৰিব নালাগে। ইয়াৰ উচিত শাস্তি মানে হয়তো ঈশ্বৰ আছে, আৰু আমাৰ কৰ্মটো ঠিক তেনেকুৱা। আমি যেনেকুৱা কৰ্ম কৰোঁ তেনেকুৱা ফল ভুগিবলৈ আমি ৰেডি থাকিব লাগিব। আৰু যোনে জানে মই বেছি চালোঁ তাৰ নিচিনা মূৰ্খ নাই। গতিকে সিহঁত দুটাৰ নিচিনা মূৰ্খ। গতিকে ইয়াৰ ন্যায় হ'বই। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, ভাৰতীয় আইনৰ ওপৰত বিশ্বাস ৰাখক, উচিত তদন্ত হৈ পেলাই। সিদ্ধাৰ্থৰ বিষয়ে জুবিন গাৰ্গে কিবা গম পাইছিল নেকি? কিবা আপোনাৰ লগত কিবা তেনেকুৱা শ্বেয়াৰ কৰিছিল নেকি কথা? মানে কি, তেওঁলোকে বেপাৰ কৰিবলৈ আহিছে ইয়াত, তেওঁলোকৰ পইচা আছে মতলব। বাকী জুবিন গাৰ্গে এজন মেনেজাৰিং কাক কয়? কোনটো বিষয়ত মেনেজাৰিং কৰিব? মানুহ এটা ষ্টেজত জুবিন গাৰ্গক সাৱটিলে আহিলেই বুলি গতিয়াই দিলে, দিছ ইজ নট এটা মেনেজাৰিটি। জুবিন গাৰ্গে কি খায় কি নাখায়, মোৰ এইখন ঘৰত সি 5 দিনলৈকে থাকেহি। জুবিন গাৰ্গ যেতিয়া মোৰ ঘৰত এণ্টি মাৰে তেতিয়া মোৰ খোৱা বোৱা বন্ধ হৈ যায়। মোৰ মনত সি ভগৱান। এতিয়া অসমবাসীক ক'লে এইটো হ'ব, বৰাই কোৱা কথা হ'ব। সি যে ভগৱান মই আগৰ পৰা গম পাওঁ, মই আগৰ পৰা জানো সিজন দেৱতা, এজন ভগৱান। জুবিন ঘৰত এণ্টি মৰাৰ আগদিনাখনৰ পৰা মই প্ৰিপেয়াৰ হৈ থাকোঁ। তাক মই কি খুৱাম, প্ৰতিটো খোজত বস্তু থৈ দিওঁ। সি কোনটো ভাল পায় কোনটো ভাল নাপায়। ঔষধ মই 3:30 বজাত মই ঔষধ খুৱাওঁ তাক। সেইদিনা সি 16খন চিনেমা চাইছে, কানি আহে, আকৌ মোক বুই তাকো যায়, এইটো কেছটো এইটো কোৱা। গতিকে সেই মানে একো পলিটিক্স নজনা মানুহ এজন আজি সি তাক তেনেকৈ সি কিন্তু নেৰিব। কিন্তু জুবিন গাৰ্গে সিহঁতক নেৰিব। 2 প্ৰকাৰৰ মানুহ আছে। এক প্ৰকাৰ হৈছে জুবিন গাৰ্গৰ লগত 2 প্ৰকাৰ থাকে মানুহ। এক প্ৰকাৰ হৈছে জুবিন গাৰ্গক খুৱাই ভাল পায়, আৰু এক প্ৰকাৰ হৈছে জুবিন গাৰ্গৰ পৰা খাই ভাল পায়। গতিকে সময়ে এতিয়া প্ৰত্যুত্তৰ দিব এইবিলাকৰ। আৰু কি ক'ম, আৰু সিয়েই নাই। গতিকে এই ফুলখিনি তাৰ ইচ্ছা আছিলে, মই বিসৰ্জন দি আহোঁ, সেয়াই আৰু। সিদ্ধাৰ্থে আপোনাক কৈছিলে যে মই পইচা চিনি পাওঁ বা টকা চিনি পাওঁ? অবভিয়াছলি এদিন মোক কৈছে, মানস দা মই পইচা চিনি পাওঁ, বাকী মই একো, মোৰ পইচা আছে মতলব, মোক কৈছে। বহুত দিনৰ পৰাই আচলতে জুবিন গাৰ্গক তেওঁ ব্যৱহাৰ কৰি আহিছিল, পইচা ঘটাৰ মেচিন হিচাপে ব্যৱহাৰ কৰি আহিছিল। জুবিন গাৰ্গটো কি ক'ম আৰু, সি মোক কয় দুখৰ কথা, সুখৰ কথা মোক কয়। সি কেনেকুৱা কথা কি আছিলে? এইবিলাক নকওঁ। সময়ত মই চাই আছোঁ, গোটেই চাই আছোঁ, আৰু এক শ্ৰেণীৰ মই বাইটো চাই আছোঁ, শিল্পীৰ বাইটো চাই আছোঁ, আৰু বাইটৰ লগত কাৰ লগত ফটো উঠে সেইবিলাকো চাই আছোঁ। পাব্লিচিটি বিচৰা মানুহ জুবিন গাৰ্গ নাছিলে। আজি দেখিছোঁ চামকিয়ানু মহন্তৰ লগত বহুতৰ অমুক তমুক ভুচুক, চব জানে জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গ ইজ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ হৃদয়ংগম কৰিব জানিব লাগিব। এতিয়া বুজি পাব কেনেকুৱা এজন মানুহ আছিল, কি আছিল। শ্যাম কানুৰ পৰা প্ৰগ্ৰেম লোৱা বহুত শিল্পী কিন্তু মনে মনেও আছে। এইবিলাকতো হাঁহি উঠা কিছুমান কথা। শ্যাম কানু
সেনে কৈছে মই নগ'লে ই ছুইচাইড কৰি দিব। আপুনি আছিলে নেকি? মই থকা নথকা এইবিলাক বাদ দিয়া। গম পাইছে আপুনি? মই যদি শ্যাম কানুৰ প্ৰগ্ৰেমটোত যদি জুবিন গাৰ্গ নাযায় সি ছুইচাইড কৰি দিব। ইম'চনেল ব্লেকমেইল যিটো, কিন্তু কোনো সাৰি যাব নোৱাৰে, চব ফচিব। এজন অসমীয়া জাতিক হৰ্তা কৰ্তা প্ৰাণকৰ্তাক আজি এই অৱস্থা কৰিলে। গতিকে তেওঁলোক আমাৰ হিয়া মথুজন নকওঁ আৰু মই। আৰক্ষীক কি আহ্বান জনাব, যিহেতু তেওঁলোক দুইজনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে? আৰক্ষী আমাৰ যিখন আইন আছে আইনমতেই গোটেইবিলাক বস্তু হ'ব। আৱেগত চব বস্তু নহয়। আমি এখন আইনৰ তলত, আমি আইন এখনৰ ছাঁত আছোঁ আমি। গতিকে সেই আইনখনে যি ব্যৱস্থা ল'ব সঁচাই ভাল হ'ব, সেইটো বিশ্বাস ৰাখক। নমস্কাৰ ৰাইজসকল, আজি মই গয়াকুছিত আছোঁ, মোৰ গাঁৱৰ ঘৰখনত। আৰু আহি পোৱাৰ লগে লগে চবেই মোক কৈছে যে তুমিতো একো কোৱা নাই জুবিন দাৰ কাৰণে, চবেই ভিডিঅ'জ দি আছে, কৈ আছে, সুধিছে চবেই যে তুমি কিয় একো কোৱা নাই, তোমাৰ পৰা এটা ভিডিঅ' পাম বুলি ভাবিছিলোঁ, ইমান দিন হৈ গ'ল। কিন্তু ইমান দিন হৈ গ'লেও মানিয়ে ল'ব পৰা নাই যে তেওঁ যে নাই। কি বুলি ভিডিঅ' দিম, কি ক'ম? তেওঁ বহুত দিন পাইছিলোঁ, এটা অনুষ্ঠান কৰিছিলোঁ, এটা শ্ব' কৰিছিলোঁ তেওঁৰ লগত, টেলিভিশ্যন প্ৰগ্ৰাম এটা ৰেঙনিৰ কাৰণে। আজিৰ পৰা 10 বছৰমান আগত প্ৰগ্ৰামটোৰ নাম আছিলে মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ। আৰু সেই অনুষ্ঠানটোত এতিয়া মনত পৰে আমাৰ যোনটো শ্বুটিং টাইম দিয়ে, সেই টাইমটোত জুবিন দা নাহিছিল কল টাইমত, খুব কমেই আহিছিল। আৰু সেইখিনি সময়ত জুবিন দাক মই জাজ কৰিছিলোঁ যে কেনেকুৱা মানুহ, ইমান আনপ্ৰফেচনেল। এটা টাইমত মতা যায়, আমি চবেই মেকআপ চেকআপ কৰি ৰৈ থাকোঁ, তেওঁ নাহে, আমাৰ কাৰণে নাভাবে, আমাৰ কথা চিন্তা নকৰে। আমি ইমান কষ্ট পাওঁ যে গোটেই দিনটো ৱেইট কৰি আছোঁ, তেওঁ আহে ৰাতি। আৰু তাৰপিছত গোটেই ৰাতি শ্বুটিং কৰি ৰাতিপুৱালৈকে আমাৰ শ্বুটিং হয়। গতিকে এটা 24 ঘণ্টাৰ শ্বেডিউলৰ নিচিনা হৈ যায়। কিন্তু সেইখিনি সময়ত হয়তো ময়ো ভবা নাছিলোঁ যে জুবিন দাই বা কিয় দেৰি কৰিছে, তেওঁৰ বা কি অসুবিধা হৈছিলে, তেওঁৰ বা গাটো ভালে আছিল নে নাই, তেওঁ বা খাইছে নে নাই। ৰাতি প্ৰগ্ৰাম কৰি আহি তেওঁনো দিনত কেনেকৈ আহিব শ্বুটিঙৰ কাৰণে? কিন্তু শ্বুটিংটোতো আছিল, তেওঁ কিন্তু কোনোদিন শ্বুটিং কেঞ্চেল কৰি দিয়া নাছিল যে মই নোৱাৰোঁ, মই নকৰোঁ, মোৰ ভাগৰ লাগিছে। তেওঁ তেনেকুৱা কেতিয়াও কোৱা নাছিলে। যেনেকেই হওক আহি পাইছিল। কিন্তু আৰু এনেকুৱা চাগে আৰু আছে কথা। মই যোৱা বছৰ কেইটামান গান কৰিছিলোঁ জুবিন দাৰ লগত, বিহু এটা, বাগানীয়া এটা। আৰু সেই গানকেইটা তেওঁক যে গোৱাইছোঁ, প্ৰথম দিনা তেওঁ কৈছিল যে মোৰ গাব মন নাই, মই আজি নাগাওঁ, তই কেইদিনমান ৰৈ দিলে একো নহয় দে, এনেকে বুলি ক'লে মোক। তাৰপিছত ময়ো তেতিয়া বহুত দিন কাম কৰা নাছিলোঁ, বহুত দিনৰ মূৰত এটা কাম কৰিব ওলাইছিলোঁ জুবিন দাৰ লগত, এটা গান। তেতিয়া মই জুবিনদাক কৈছিলোঁ, জুবিনদা মই বহুত দিন ৰ'লোঁ, মই বহুত দিন কাম কৰা নাই, প্ৰায় 2-3 বছৰে হ'ল মই কাম কৰা নাই, এইটো মোৰ প্ৰথম কাম। তেনেকৈ বুলি কওঁতে জুবিনদাই কৈছে দে 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 হ'ব দে আহ গাই দিবা বুলি কৈ 5-10 মিনিটৰ ভিতৰত গানটো গাই শেষ কৰিলে। কিন্তু সেইখিনি সময়তো ময়ো বুজা নাছিলোঁ যে তেওঁ যে গাব মন যোৱা নাই বা নাগাওঁ বুলি কৈছে। মইতো এবাৰো ভবা নাছিলোঁ যে নালাগে, জুবিন দাক হয়তো ৰেষ্ট লাগে, জুবিনৰ হয়তো ভাগৰ লাগিছে। যিটো তেওঁ ৰীতা বাইদেউৰ ইণ্টাৰভিউটোত কৈছিল যে মানুহে তেওঁক যন্ত্ৰ বনাই দিছিলে, মানুহে তেওঁক যন্ত্ৰ বনাইছে, সেই কথাটো তেওঁ কিন্তু কাৰো নাম লোৱা নাছিলে। কিন্তু সেইটো হিচাপততো আমি গোটেই অসমবাসীয়ে তেওঁক যন্ত্ৰ বনাই দিছিলোঁ। কিমান অনুষ্ঠান তেওঁ কৰে, সদায় কৰে। কাৰ কাৰণে কৰে? আমাৰ কাৰণেইতো কৰে। আমি বিচাৰোঁ, ইমানেই বিচাৰোঁ, আৰু তাৰপিছত তেওঁ কিবা এটা কৰি দিলে আমি সেইটো বস্তু সমালোচনা কৰোঁ। বিভিন্ন ধৰণৰ নিউজ, বাতৰি, বিভিন্ন ধৰণৰ কথা তেওঁক লৈ পেলাই আমি পাতোঁ।
কিন্তু আজিলৈকে হয়তো কোনেও তেনেকে ভবাই নাছিলে যে হয়তো মানুহজনৰ সঁচাকেই ভাগৰ লাগিছে, বহুত কষ্ট হৈছে, অলপ ৰেষ্ট দিও। আৰু সেই কামখিনি যে তেওঁ কৰিছিল, তাৰ পৰা তেওঁ যি টকা পাইছিল চব মানুহকে দি দিছিলে, ৰাইজৰ মাজতে বিলাইছিল, যোন গৈছিলে চবকে সহায় কৰিছিল। এনেকুৱা এজন মানুহ আমি হেৰুৱালো, এনেকুৱা এজন মানুহ আমি যে হেৰুৱালো, তাৰ বিষয়ে মই কি ভিডিঅ' বনাম, কি কম? ইমান ভাল মানুহ এজন, সঁচাকৈ ভাল মানুহ আছিল জুবিন দা। য'তেই নহওক, কেতিয়াবা বাহিৰত লগ পালেও মই এনেই সাধাৰণতে মানুহক ইমান, মই মানে এক্সট্ৰভাৰ্ট নহয়, মই ইন্ট্ৰভাৰ্ট টাইপ মানুহ এজনী। পটককৈ মোৰ কনভাৰচেশ্যন ষ্টাৰ্ট কৰোঁতে অকণমান নাজানো লাজে লাগে নে কিয়ে লাগে নাজানো, সদায় চেষ্টা কৰোঁ কেনেকৈ লুকাই থাকোঁ। যেতিয়া শ্বুটিং হয় বা প্ৰগ্ৰেম হয় সেইটো বেলেগ, তেতিয়া মই মোৰ কামখিনি কৰোঁ, কিন্তু এনেই মই সদায় বেছি মানে আগুৱাই নাযাওঁ। আৰু তেনেকৈ জুবিনদাক যেতিয়াই লগ পাইছোঁ, হয়তো জুবিনদাই মোক বুজিও পাইছিল যে তাই ইমান এক্সট্ৰভাৰ্ট নহয় বা তেনেকুৱা, আৰু সদায় নিজেই মাত দিছিল, আহিছ, যিমানেই নহওক, যিমানেই ভিৰ নাথাকক, যিমানেই যি নাথাকক, তেওঁৰ এই বস্তুটো আছিল যে তেওঁ সকলোকে ধুনীয়াকৈ মাত দিয়ে, যোনেই নহওক, য'ত মানে যাকে দেখা পায়, এটলিষ্ট মুখখন দেখি পেলাই এনেকুৱা লাগে যে হি ইজ চ' ইনভাইটিং, ইমান খোলা অন্তৰৰ মানুহ এজন। সেই মানুহজনৰ বিষয়ে মই কি ভিডিঅ' বনাম? আৰু তেনেকুৱা এজন মানুহক যে কেয়াৰ কৰিবৰ কাৰণে এটা মানুহ নোলাল সেইদিনা, সেইবোৰ কৈ মই কি ভিডিঅ' বনাম? সেইকাৰণে মই আচলতে বনোৱা নাই। সেইকাৰণে প্ৰে কৰি আছো, নিজেই কৰি আছো, আৰু তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব, আমাৰ মাজত তেওঁ সদায় জীয়াই থাকিব। আৰু মই ভাবো যে তেওঁ যিখিনি কাম কৰি আহিছিল, তেওঁ যেনেকৈ মানুহক সহায় কৰিছিল, তেওঁ যেনেকৈ প্ৰকৃতিক ভাল পাইছিল, সেইখিনি কাম যাতে আমিও কৰোঁ, আমি যাতে এইখিনি কৰি তেওঁক যাতে আমি জীয়াই ৰাখিব পাৰোঁ। তেওঁৰ গুণখিনি যদি আমি 1%টো কিবা এটা লৈ পেলাই, সেইখিনিক লৈ পেলাই আমি যদি আগুৱাই যাওঁ, মই ভাবোঁ যে তেওঁ কোনোবাখিনিত হাতী হ'ব। গতিকে এই লছটো আমাৰ যে হৈছে, অসমবাসীৰ এই লছটো আমি কেনেকৈ কি হ'ব নাজানো। গতিকে সেইকাৰণে মই আচলতে ভিডিঅ' একো বনোৱা নাছিলোঁ, এই কথাবোৰ ভাবি আছোঁ, প্ৰে কৰি আছোঁ। আৰু সেইদিনা যাৰ ভুলৰ কাৰণে এইখিনি হ'বলৈ পালে, আমাক সঁচাকৈ ন্যায় লাগে। জুবিন দা ইমান সোনকালে গুচি গ'ল, কাৰ কাৰণে গুচি গ'ল, কাৰ ভুলত, ন্যায় লাগে।